এই হচি যা Hey guys, আজি দিৱালীৰ কাৰণে মানে অলপ সবকে কামত লগাই দিছে ইফালে কাম কৰি আছে কৃষ্ণ বহুত আছে না কিহৰ আছে কি এই তো ইহঁতৰ কাম কৰি কৰি অলপ ভাগৰ লাগিছে এতিয়া এনাৰ্জিৰ কাৰণে চিকটটো খাই লৈছে A few minutes later. এতিয়া কামৰ জস্ত আৰু আহিছে এতিয়া আৰু বাকী চোতালত পানী মাৰি লওঁ চোতাল আৰু ফুলত পানী দিলোঁ এতিয়া চোতালখন মুচি লওঁ আৰু অলপ ভালকৈ আৰু এইফালে দেউতাই কাবুলি বুটখিনি ৰ'দত দিছে মানে বহুত দিন হ'ল ঘৰতে থোৱাই আছিলে সেইকাৰণে আজি অলপ ৰ'দত দিলে চাফা কৰি আছোঁ যিহেতুকে কামৰ মাজতে চাহৰ সৈতে অকণমান বিৰতি ল'লোঁ চাহটো কেনেকুৱা লাগিছে বইনে লাগছি চাহটো বনিয়া লাগছে মজা মজা এইফালে আমাৰ টিকলুৰ কাম কৰা চাই চাই আমাৰ ভাগৰ লাগিল এতিয়া অকণমান শুই লৈছে আৰু আমি এই বমবিলাক এতিয়া ৰাতি জ্বলাম আৰু family driver video बनाई ना कोनी होंगे यार बिंग हैं इनके पूरा है सीधी बेला वो आतो से তো নৰা মকলৰো কোন ভাষা দিম মই কি বস্তু কি বস্তু কণী কণী কিয় ভাঙে নৰি পাৰি পাৰি A few minutes later. কণীটো কি ভাঙবা লাগে মই যেনকে দিওঁ সেনকে ভাঙবা লাগব ভাঙবি আৰু তহঁত লিখি দিবি 100 টকা আৰু পাৰলি মই 100 টকা এই আগা পিছে নকৰবি ভাঙা পাপা বেলেগ কৰি ভাঙি নহয় সেনকে ভাঙবা লাগব নাই নহয় যেনকে দিছো মই সেনকে ভাঙবা লাগব বইলাৰ দিব নৰা মই যেনকে দিছো সেনকে ভাঙ এতিয়া গাৰ বল দিলে মই দুখ পাওঁ ভাল দি যিমান গাৰ বল দি হেছ তই হাল্লানি আচ্ছা 100 টকা দিবি না আৰু এতিয়া আমাৰ টিকলু টোপনিৰ পৰা উঠিল মাকে এতিয়া কিবা খাবলৈ দিছে আৰু এতিয়া আমাৰ চাকি দিয়া খালাকেইডাল ৰেডি হ'ল এতিয়া কলগছ পুতা ঠাইখিনি অকণমান চাফা কৰি আছে আৰু টিকলু কিমানখিনি কাম হৈছে এতিয়া চাব আহিছে আৰু এইফালে মামা ভাগিনে অলপ খেলি আছে আৰু এতিয়া আমাৰ কলগছডাল কাটি আনিলে এতিয়া কলগছডাল বুটা হৈ গ'ল মানে বাকী মোচা চোচা মই এইখিনি দেৰিকৈ কৰিম আৰু সিহঁতে কৰি আছে বাকীখিনি কাম যিখিনি বাকী আছে আৰু গাইজ এতিয়া ভাতটো খাই ল'লোঁ মানে বহুত ভোক লাগিছিল ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ সেই মাত্ৰ খাই ল'লোঁ আৰু এতিয়া বাকী গধূলিৰ কাৰণে চাকি দিকি যোগাৰ কৰিম ঘৰ চোতালখিনি সাৰি লওঁ তাৰপিছত বাকী দেখাই থাকিম আৰু কি কৰোঁ গধূলিলৈকে গোটেইখিনি এতিয়া মা আৰু দেউতা কালী মন্দিৰত যাব ওলাইছে আজি যিহেতুকে কালী পূজাৰ কাৰণে অলপ সেৱা কৰি আহিব আৰু এতিয়া আমি ৰংগলী বনাই আছোঁ তো এতিয়া ৰংগলীটো বনাব ওলাইছোঁ গোটেইবিলাক আজি মানে ফাৰ্ষ্ট বনাম আগতে এনেকৈ বনাই পোৱা নাই আৰু কি হয় কি নহয় বনাই চাই তাক দেখাই আছোঁ কেনেকুৱা হয় লাষ্টত মই গোটেইখিনি
তো ৰংগলীটো বনালোঁ আৰু কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ যিহেতুকে বেছি ভাল নহ'ল আৰু তথাপিও ট্ৰাই কৰিলোঁ এতিয়া আপোনালোকে চাই ক'ব আৰু কেনেকুৱা হ'ল এতিয়া কলগছ তলত এটা ৰংগলী বনাই লওঁ আৰু আৰু মাহঁতে মাত্ৰ মন্দিৰৰ পৰা এইফালে আৰু আমাৰ কাৰণে জিলাপি লৈ আহিছে হাও নুকল কি হালি A few minutes later. তো গাইজ ফাইনেলি ৰংগলীটো আঁকা হৈ গ'ল আৰু এতিয়া কিন্তু আপোনালোকে চাক চাই পেলাই জনাব আৰু কেনেকুৱা হৈছে আৰু এতিয়া সকলোৱে মিলি চাকি জ্বলাই আছোঁ তো এতিয়া গোটেই চাকি জ্বলোৱা হৈ গ'ল এতিয়া কৃষ্ণ সেয়া কৰিছে মন্দিৰত গৈছে মোৰ সকল বাকীখিনি গোটেইখিনি এতিয়া ফটকা ফুটাম আৰু গোটেইবিলাকে লগ হ'ব আৰু বাৰাণ্ডাৰ ৰংগলীটোত চাকি এখন লগাই দিলোঁ আৰু দেৱালী বুলি অলপ ফুলজাৰিয়ে জ্বলালোঁ আজিৰ ভিডিঅ'টো ইমান সমাপ্ত কৰিলোঁ এতিয়া 12টা বাজিল আৰু হেপী দিৱালী গুড নাইট বাই বাই